নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হ'ল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান পশ্চিম বংগৰ ব্ৰিগেড ময়দানৰ পৰা হুংকাৰ প্ৰদান কৰি অহা লোকসভা নিৰ্বাচনৰ বাবে 42টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে পৰৱৰ্তী খবৰটো হ'ল এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কা আন্দোলনকাৰীসকলক হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কা এখন আইন এয়া বলবৎ হ'বই ইয়াক লৈ যদি কোনো ৰাজনৈতিক দলে আন্দোলন কৰে তেনেহলে সেই ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব এইবাৰ কা আন্দোলনকাৰীসকলৰ বিৰুদ্ধে হকিয়নি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে বিৰোধী উপদলপতি ৰকিবুল হুছেইনে তেওঁ কয় কাক গ্ৰেপ্তাৰ কৰিব লাগিব এয়া ইনভেষ্টিগেশ্যন অফিচাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে কেনেকৈ কাকো গ্ৰেপ্তাৰ কৰিবৰ হুকুম দিব পাৰে এয়া আইন বিৰোধী কাম বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে পৰৱৰ্তী খবৰটো হ'ল এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে তেওঁ কয় ধনবল বাহুবল আৰু চল চাতুৰিৰে চৰকাৰ গঠন কৰিব বিচাৰিছে মোদী চৰকাৰে সেইবাবে ৰাইজ সজাগ হ'ব লাগিব নহলে এইবাৰ বিজেপি দলে চৰকাৰ গঠন কৰিলে দেশত ভয়ংকৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পৰৱৰ্তী খবৰটো হ'ল এইবাৰ এআইডিএফ দলে টঙালি বান্ধিছে নগাঁও লোকসভা সমষ্টিত এআইডিএফ দলৰ প্ৰধান ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে দিনে নিশাই সভা সমিতি কৰি ফুৰে নগাঁও লোকসভা সমষ্টিত এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম এইবাৰ মিয়া পলিটিক্স আৰম্ভ কৰিছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ উডমাৰীত এক জনসভাত ভাষণ প্ৰদান কৰি কয় যে আমি বহুতবাৰ কংগ্ৰেছক ভোট দিলো কিন্তু কংগ্ৰেছে আমাৰ কাৰণে একো কৰা নাই এইবাৰ আমাৰ ওচৰত সুযোগ আহিছে আমাৰ নিজৰ মানুহ আমিনুল ইছলামক সংসদলৈ পঠিয়াব লাগিব পৰৱৰ্তী খবৰটো হ'ল এইবাৰ আন্তঃৰাষ্ট্ৰীয় খবৰ আহি পৰিছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধৰ ফলত যোৱা বছৰৰ 7 অক্টোবৰৰ পৰা চলিত সপ্তাহলৈকে গাজা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহত ইজৰাইলৰ বাহিনীয়ে হত্যা কৰিছে ৯,০০০ৰো অধিক মহিলাক শনিবাৰে ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰে সংস্থাটোৰ তথ্য অনুসৰি বিগত সময়ছোৱাত প্ৰতিদিনে গড়ে 63 গৰাকী মহিলাৰ মৃত্যু হৈছিল ৰাষ্ট্ৰসংঘই এই অঞ্চলত প্ৰতিদিনে গড়ে 37 গৰাকী মাতৃৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে যাৰ ফলত তেওঁলোকৰ সন্তান অনাথ হৈ পৰিছে আৰু পৰিয়ালবোৰ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে গাজা স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যোৱা অক্টোবৰৰ পৰা ইজৰাইলৰ আক্ৰমণৰ গাজাত নিহতৰ সংখ্যা 30,000 অতিক্ৰম কৰিছে লগতে জনাইছে যে যোৱা কেইসপ্তাহমানৰ পৰা প্ৰতিটো পৰিয়ালৰ কমেও একজন সদস্যই প্ৰতিদিনে ভোকত থাকিবলগীয়া হৈছে আৰু 95% ক্ষেত্ৰত পৰিয়ালটোৰ মহিলাসকলে শিশুসকলক খুৱাই নিজেই ভোকত গাজাৰ বৰ্তমানৰ পৰিস্থিতিত 10 গৰাকী মহিলাৰ ভিতৰত 9 গৰাকীয়ে খাদ্যৰ সুবিধা লাভ কৰা নাই বহু মহিলাই এতিয়া ধ্বংসাৱশেষত খাদ্য বিচাৰিবলৈ চেষ্টা চলাইছে ৰাষ্ট্ৰসংঘই লগতে কয় যে তাৎক্ষণিকভাৱে যুদ্ধবিৰতি ঘোষণা নকৰিলে অনাগত দিনত অধিক লোকৰ মৃত্যু হ'ব গাজাৰ অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ ধ্বংস আৰু বোমা বিস্ফোৰণ বন্ধ হ'ব লাগিব অৱৰোধ উঠাই মানৱীয় সাহায্য প্ৰেৰণৰ বাবে তৎক্ষণাত গাজালৈ সাহায্য প্ৰেৰণ কৰিব লাগিব পৰৱৰ্তী খবৰটো হৈছে পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীক বৃহৎ জৰিমনা বিহিছে লণ্ডন উচ্চ ন্যায়ালয়ে জালিয়াতিৰ গোচৰত আদালতে নীৰৱ মোদীক এই $80 লাখ জৰিমনা বিহিছে লণ্ডনৰ আদালতে নীৰৱৰ যিকোনো সম্পত্তি বিক্ৰী কৰি এই ধন সংগ্ৰহ কৰিবলৈ বেংক অৱ ইণ্ডিয়াৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে লণ্ডন আদালতত নীৰৱ মোদীৰ বিৰুদ্ধে গোচৰ তৰিছিল বেংক অৱ ইণ্ডিয়াই বেংক কৰ্তৃপক্ষৰ তথ্য অনুসৰি ফায়াৰষ্টাৰ ডায়মণ্ড FJ নামৰ কোম্পানীৰ পৰা বেংকটোৱে ভাৰতীয় মুদ্ৰাত মূলধন আৰু সুদসহ 66 কোটি টকা পাবলৈ আছে উল্লেখ্য যে এই কোম্পানীটো হৈছে নীৰৱ মোদীৰ প্ৰসংগক্ৰমে 2018 চনত নীৰৱ মোদীৰ ধন আত্মসাৎ ঘটনা প্ৰথম পোহৰলৈ আহিছিল কেইবছৰমানৰ আগতে তেওঁক পঞ্জাৱ নেশ্যনেল বেংকে এক বৃহৎ ঋণ দিছিল পিছত গম পোৱা গ'ল যে নীৰৱ মোদীয়ে ভুৱা গেৰাণ্টাৰ ব্যৱহাৰ কৰি ঋণ লৈছিল বিষয়টো পোহৰলৈ অহাৰ আগতে নীৰৱ মোদী দেশ এৰি ব্ৰিটেইনত আশ্ৰয় লৈছিল পৰৱৰ্তী খবৰটো হৈছে যোৰহাট নে নগাঁও আগন্তুক নিৰ্বাচনত গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চৰ পৰা যোৰহাটৰ প্ৰাৰ্থী হ'ব বুলি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে যোৰহাটত গৌৰৱ গগৈৰ জয়ৰ সম্ভাৱনা থকা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে কিন্তু গৌৰৱ গগৈক নগাঁওতেই ব্যস্ত ৰাখি এক প্ৰকাৰ ৰাজনৈতিকভাৱে নিক্ষেপ কৰিবলৈ বিধায়ক ৰকিবুল হুছেইন ব্যস্ত হৈ পৰিছে বুলি জানিব পৰা গৈছে তাৰেই যেন প্ৰতিফলন ঘটিল দেওবাৰৰ দিনটোত সাংসদ গৌৰৱ গগৈক লগত লৈ চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল বিধায়ক ৰকিবুল হুছেইন চামগুৰিৰ কাৰ্যালয়ত উপস্থিত হৈ ৰামায়ণত ৰাৱণ ধ্বংস হোৱাৰ দৰে আগন্তুক লোকসভা নিৰ্বাচনত অহংকাৰী বিজেপিও নিঃশেষ হ'ব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে
গগৈয়ে কয়, আজি প্ৰকৃত বিজেপি নাই, এতিয়া আদৰ্শৱান কংগ্ৰেছ বনাম সুবিধাবাদী কংগ্ৰেছৰ মাজতহে যুঁজ হৈছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ গৰিমা লাঘৱ কৰাৰ অভিযোগ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ। নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীক নীতি বহিৰ্ভূত কামৰ বাবে সতৰ্ক কৰি দিব লাগে অথবা বৰ্খাস্ত কৰিব লাগে বুলি দাবী কৰে ৰকিবুল হুছেইনে।